হেই গাইজ, কি খবৰ? ভালে আছেনে আপোনালোকে? আমিও ভালে আছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গাড়ীৰ পৰা ষ্টাৰ্ট দিছোঁ। আজি যিহেতু আমি যাম ঘৰত, আমাৰ ট্ৰেইন আছে 2:55 নে 3:55 আছে, 2:55 আছে। সেইকাৰণে আমি মানে ৰাতিপুৱা ওলাইছোঁ। আমি অকণমান ফুৰিব লগা আছিলে, মন্দিৰ, সূৰ্য মন্দিৰ আৰু এনেকৈ সৰু সুৰা চাইট চিন কেইটামান আছিলে, সেইকেইটাও একেলগে কৰি ল'ম আজি। আৰু মানে 8টাতে ওলাইছোঁ, পূৰা 8টাত ওলাইছোঁ। আমি 1টামান বজাত বা 1:30মান বজাত আমি ষ্টেচন গৈ পালেও কথা নাই। আমি এইখিনি সময়তে আমি গোটেইখিনি কভাৰ কৰি ল'ম। চাই থাকক ভিডিঅ'টো। গোটেই কাজুৰ গছ। মিউজিয়ামত আহিলোঁ, চেণ্ডাৰ্ট মিউজিয়াম। এয়া ইয়াৰ পৰা দেখি লৈ যাওঁ, এই পৰা চাই যাওঁ। এয়া মানে আমি অকণমান সোনকালে যাব লাগিব যে, আমি মানে পটাপট কৰাইছোঁ। অঁ কোনটো ল'ৰা? এইটোৱে ন? ইমান ধুনীয়া ন চব আৰ্ট। আহা পটাপট আহা বাবু, বেছি দেৰি নকৰোঁ। এইটো ন ইমান ধুনীয়া। বালি হয়, বালি। এইটো বালিৰে আৰ্ট কৰিছে। কি ধুনীয়া, ইমান ডাঙৰ ন মামু? বাপৰে, চব বালিৰে মামু, এইবোৰ চব বালিৰে হয়। কিমান ডাঙৰ আৰ্টিষ্ট হ'ব ন এইটো? ইমান ডাঙৰ আৰ্টিষ্ট ন? ডাঙৰ বুলিয়ে ক'ব লাগিব। হা জানো, এইটো চান টেম্পল। মই যে কৈছোঁ এইটো ঘড়ী, একদম ৰিয়েল ঘড়ী। অঁ, বহুত ধুনীয়া লাগিছে। এইটো কিং কং। মানে গোটেই মাটিৰ বালিৰে। স্পাইডাৰমেন আছে ন মা? স্পাইডাৰমেনো আছে। অঁ, এই ল'ৰাজনে ইমান দূৰ আৰ্ট কৰিছে। এই ল'ৰাজনে গোটেই আৰ্ট এও কৰিছে। গোটেই কাজু গছ, গোটেই কাজু। কেনেকুৱা ভাল লাগে ন? আমাৰ অসমত এনেকুৱা নাই কাজু। এতিয়া আমি সূৰ্য মন্দিৰৰ মানে ৰাস্তাটোৰে গৈ আছোঁ। এতিয়া ধুনীয়া ধুনীয়া দোকান আছে, যি লাগে সেই পাব। হা কি ওলাইছে? ভাল লাগিছে, ভাল লাগিবতো। ইয়া কিমান দোকান, কিন্তু আমাৰ সময় নাই এইবোৰ চোৱাৰ। আমাৰ ট্ৰেইন আছে 2:55। পটাপট যাব লাগে আমি। বস্তুবিলাক ছেম, একো নাই। মোবাইলৰ ষ্টেণ্ড। বল এতিয়া সময় নাই, দেৰি হৈছে। গৰম লাগিছে, গম পাইছোঁ। আগতে ব'লাচোন। অঁ, বেয়া। আমি এতিয়া সূৰ্য মন্দিৰত এণ্ট্ৰি কৰিলোঁ। বাপৰে, বহুত গৰম, বহুত গৰম, ৰ'দ বহুত। এইয়া মই দেখাই আছোঁ আপোনালোকক। এইফালে আমি অকণমান চাৰ ফালে আছোঁ। এইটো টিকট ঘৰ। পাৰবি নাযাবা ৰ'দত, এতিয়া আহা। এইটো টিকট ঘৰ। ইমান ডাঙৰ এৰিয়া, বাপৰে, বহুত ডাঙৰ এৰিয়া।
খোৱা পানীৰ ব্যৱস্থা আছে এইফালে। পঢ়িব মন গৈছে। বহা, একো নহয় বহা। ইমান ডাঙৰ এৰিয়া। মামুল লোৱা নাই? কিমানকৈ লৈছে? Below 15 years, free. অ' আচ্ছা। অঁ কেইটকা লৈছে টিকট? মানে এটা 40 টকা। মানে ইয়াতে চলিছে হা? Guide লাগে না আমাদের। হ'ব দিয়া। আমি যদি পুৰীত আহি সূৰ্য মন্দিৰ নাচালোঁ হয়, এইটো মানে আধৰুৱা হৈ থাকিলোঁ, সেইকাৰণে মানে আহিছোঁ আৰু। এইটো এইখন লোৱা মাথাত লোৱা, ভালকৈ লোৱা। আমাৰ টিকট আছে, পটককৈ আহি পালোঁ আমি। অঁ বিনা টিকেটো, বিনা টিকেটতো আহিব পাৰে নেকি? অঁ বিনা টিকেটৰ মানে লাইন, আৰু যাৰ টিকট আছে মানে আমি মানে দৌৰা দৌৰকৈ আহি গ'লোঁ। ভালেই হৈছে, লাইন চাই ল'ব নাই। এয়া হৈছে সূৰ্য মন্দিৰ, কি ধুনীয়া। মানে ইয়াতে আহিলে মানুহ পাহৰি যায় আৰু, হৈ গ'ল আৰু, গৰম চৰম চব বাদ দি দিয়ে। কি পৰিৱেশ, চব পুৰণি, চব পুৰণি এইবোৰ ন? শিলৰ শিলৰ শিলৰ, কাঠ নহয়, কাঠ নহয়, শিলৰ শিলৰ। অঁ পাথৰ। এয়াই হৈছে সূৰ্য মন্দিৰ। সেয়া ভিতৰত সোমাব নোৱাৰি, ভিতৰৰ এয়া দৰ্জাও নাই, সোমাবই নোৱাৰি। সেইফালে ভিতৰত একোৱেই নাই, পাথৰ দি ঢাকা আছে, পূৰা পাথৰ দি ঢাকা আছে, ভিতৰত সোমাব নোৱাৰি। বাহিৰখন পুৰণি হা। অঁ এইটো ঘড়ী, অঁ ঘড়ীটোহে মেইন, ঘড়ীটো চোৱাৰ কাৰণে বহুত, এই দুটা ঘড়ী। এয়া 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 দুটা ঘড়ী। আৰু এইটো এটা ঘড়ী। অঁ এইডাল কাটাডাল অকণমান ভাঙি গৈছে, এইডাল ভাঙি গৈছে। গোটেই একদম কাম কৰা আছে, নক্সা। টাইমটো দেখাই দে। এইফালেও আছে ঘড়ী মামু। অঁ মোৰ এইফালেও আছে, আৰু এটা দুটা আছে ঘড়ী। এই দুটা আৰু ঘড়ী। कुमारी गेल बिटू बाइले बाइले कुमारी गेल घर में आ गया ना 4 बजने से 6 बजने से घर में आ गया तो मिरर लेके मेकअप किया। ये होता है दिन 12 घंटे का चरित्र। ये जो काम सूत्र है रात का 12 घंटा, ये डे और नाइट पूरा जीवन चक्र है। और एक्सेल के अंदर देखो जो एलिफेंट है ना, हाँ, हाथी दबा के आदमी मारते हैं ना, बैल युग में फांसी नहीं था। अभी जो गवर्नमेंट फांसी देता, पहले फांसी नहीं था, राजा का ऑर्डर लेगा, दोषी पे से मृत्युदंड देगा। छावा मूवी लो చూపించాడు కదా మీకు దండ গাইডজনে বুজাই আছে। ছায়াটোৰে কিবা হয়। ये ইয়াতে লিখা আছে इस स्थान के ऊपर चढ़ना मना है। ইয়াতে যাব নোৱাৰে মানুহে, যাব মানা কৰিছে। এয়া কি হ'ব? বা কি ডাঙৰ, কি ডাঙৰ। এনে আৰু আছে, গোটেই ঘড়ী আছে, গোটেই ঘড়ী। ನಾಲ್ಕು ಹೋಗ್ಬೇಕಂತೆ ಹೇಳೋದು ಯಾವ್ದು ಇಲ್ಲ ಬಾಬಾ ಎಲ್ಲ ಹೈಟಾಗಿರೋದಕ್ಕೆ এয়া গোটেই ঘড়ী, গোটেই চাইডটোতে ঘড়ী বনাই থৈ। কিমান বছৰ আগতে আমাৰ এই হিন্দুবোৰ
ধৰিব নিছিল কিন্তু এতিয়া চাগে এতিয়া বাহিৰৰ মানুহকে ধৰিব এইটোতো আজি এইটোতো ব্ৰিটিছৰ যুগৰ নহয় নহয় এইটো পুৰণা আগতকৈও পুৰণা তাতকৈও পুৰণা তাতকে এনচিয়েন্ট টাইমৰ হয় তেতিয়াহ'লে মানে কয় এইবিলাক ভুল ধাৰণা সাইন্টিফিক ৰিজন নাই এইবিলাক ভুল ধাৰণা কিমান হেৰি ভাবাচোন আৰু কিমান সৰু সৰুকে বনাইছে কি মস্ত গছ এডাল আমৰ গছ মানুহ সঁচাকৈ শান্তি পাইছে ইয়াতে হা ডাঙৰ আমৰ গছডাল কিমান ডাঙৰ চাচোন বাপৰে মোবাইলটোত নাহে কভাৰেই নহয় মানুহ এইখিনিত শান্তি বিৰাট পাইছে বহুত ডাঙৰ ডাঙৰ আম ৰঙা বগা বগা কি হয় এইবোৰ কালাৰ নহয় এইটো কি বা ডিজাইন নে কি কি নাজানো দেই আৰু আহা এতিয়া আমি গৰমত এই নেমু পানী নেমু চৰবত বুলিয়ে ক'ম আৰু লগতে নাৰিকল খাইছোঁ পাৰিবি খোৱাত ব্যস্ত এইখন দোকান বহুত গৰম পটাপট খোৱা আমাক ড্ৰাইভাৰে মাতিছে আৰু মামু আমাৰ অৱস্থা দেখিছেনে ক'লা হৈ গৈছোঁ আমি মুখ চুখৰ অৱস্থা নাই গোটেইকেইটাৰে অকল মোৰ বুলি নহয় তয়ো হৈছা তই গম পোৱা নাই যি নহওক আমি আৰু ট্ৰেইনত আৰু ভিডিঅ'টো মানে মই শেষ নকৰিলোঁ ঘৰ পালোঁ আহি ভাগৰ লাগিছে বহুত ভাগৰ মুখখন দেখিলে গম পায় আপোনালোকে ভাগৰ লগা বুলি আহি পালোঁ জগন্নাথ বাবাই ভালে ভালে ঘূৰাই আনিলে আমাক পাৰিলে আপোনালোকেও যাব এবাৰ জগন্নাথলৈ মানে একদম মানে শান্তি পায় আৰু আত্মাই শান্তি পায় যাওক এবাৰ চাই আহক যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব